আচলতে আপোনালোকৰ চেনেলৰ থ্ৰুৱেদি বিটিআৰ বাসী তথা অসমবাসীলৈ মই শ্ৰদ্ধা জনাইছোঁ আৰু তেওঁলোকক মেছেজ এটা দিব খুজিছোঁ যে যিহেতু আমি জিএছপি দলত মই এজন ফাউণ্ডাৰ ছেক্ৰেটাৰী হয় ফাউণ্ডাৰ ছেক্ৰেটাৰীৰ পৰা আজি আহি জিএছপি দলৰ জন্ম লগ্নৰ পৰা মই আছিলোঁ এতিয়া ধৰ আপোনালোকে প্ৰশ্ন কৰিছে কিয় আহিলে এতিয়া কথাটো হ'ল আইডিঅলজি কিছুমান আহি পৰে আমি ভাবিছোঁ যিহেতু এই 3 বছৰত জিএছপি ইউপিপিএল আৰু বিজেপি মিলিজুলি চৰকাৰ যিখিনি আমি কৰিছোঁ আৰু এটা কথা স্পষ্ট যে 40টাৰ জলকীয়াৰ ভিতৰত এটা ভোট জলকীয়া আমি পাইছিলোঁ যাক ইএম বুলি ঘনশ্যাম বুলি কয় সেইখিনিৰে আমি বহুত আগুৱাই গৈছিলোঁ মিলিজুলিৰে আৰু যিহেতু এতিয়া ঠিক এই মুহূৰ্তত আমাৰ যিহেতু জিএছপিৰ নৱসৰণীয়া দেৱ আমি তেখেতক শ্ৰদ্ধা কৰোঁ কেইদিনমান আগতে তেখেতে ইলেকশ্যন খেলিব নোৱাৰি বুলি কিবা এটা ওলাইছিলে তেওঁ ছাকচেছ হ'ল কোৰ্টেও তেওঁক ৰায় দিলে খেলিব পাৰিব তেখেতলৈও শুভেচ্ছা থাকিল আৰু আমাৰ কথাটো হ'ল মই সম্পূৰ্ণ এটা তাৰমানে মোৰ মেণ্টেলটো এনেকুৱা হৈছে মোৰ মানসিকতা এনেকুৱা হৈছে যিহেতু আপোনালোকৰ যিহেতু BTC অঞ্চলত 42টা বছৰ বড়ো জনগোষ্ঠীসকলে ভাইসকলে আন্দোলন কৰি কিবা এটা কৰিছে তেওঁলোকে পাইছে সেইটোলৈ ডাঙৰ কথা নহয় তাৰপিছত এটা শান্তিৰ পৰিৱেশ আহি পৰিছে আৰু যিহেতু যোৱা বিগত 17টা বছৰত যি হৈছিল নহৈছিল মোতকৈ আপোনালোকে বেছিকৈ জানে এটা কথা স্পষ্ট যে যোৱা 17 বছৰত যিখিনি অশান্তি হৈছিলে কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়া দেৱৰ নেতৃত্বত চৰকাৰখনৰ পিছত আজিলৈ এটা বম ফুটা নাই কাৰণ আমি বিচাৰিছোঁ যে কুলিৰ মাতত ৰাতি পুৱাব লাগে আৰু সেই পৰিৱেশটো আমি অকণমান দেখা পাইছোঁ বিটিআৰ চুক্তিৰ পিছত গোটেই বিটিআৰ চুক্তিৰ যিখিনি মই তন্নতন্নকৈ পঢ়িছোঁ তাত আচলতে আমি শিকিবলগীয়া বুজিবলগীয়া বহুত কথা আছে সেইকাৰণে আচলতে এই গোটেইখিনি আদৰ্শৰ প্ৰতি মই ইউপিপিএলৰ যিখিনি সকলো সদস্যৰ লগতে কথা পাতি আছোঁ ধৰক ডেভেলপিঙৰ ক্ষেত্ৰত আমি যদি মিলিজুলি সকলোৱে নকৰোঁ তেতিয়াহ'লেতো আমি বিটিআৰটো মডেল বিটিআৰটো নহ'বগৈ এতিয়া মানুহে মংগল গ্ৰহত মাটি কিনাৰ কথা ভাবিছে আমি যদি বিটিআইডিত থাকি গোটেই জনগোষ্ঠীখিনিয়ে বড়ো অনাবড়ো খেলোঁ আমাৰ জানো শান্তি তথা ডেভেলপিং হ'ব সেই পক্ষপাতি মই নহয় আৰু সেইকাৰণে মই যিহেতু এটা পাইছোঁ বড়ো অনাবড়োৰ যিহেতু অনাবড়ো কেণ্ডিডেট দিছে তেনেকৈ দিছে সেই পক্ষত আমি নহয় যিহেতু বিটিআৰত ইউপিপিএল অহাৰ পিছত এই ধাৰণাটো সম্পূৰ্ণ প্ৰায় নাইকিয়া হৈছে গতিকে যিহেতু আমি যিখিনি নৱপ্ৰজন্মক আমি এৰি থৈ যাব লাগিব মোৰ এতিয়া ধৰক 47+ হৈছে গতিকে আমাৰ নৱপ্ৰজন্মখিনি আমি কৰি যাব লাগিব কিন্তু আমি যদি আকৌ হিংসা দুৰ্নীতি এইবিলাকখনত প্ৰশ্ৰয় দিওঁ তেতিয়াহ'লে আমাক তেওঁলোকে বৰকৈ গালি পাৰিব যে যিদৰে আমি এতিয়া কথাই প্ৰতি আহে যে কি বুলি কয় 17 বছৰে কি কৰিলে এইবিলাক আহি পৰে গতিকে সেইকাৰণে আমি সকলোৱে মিলি এখন মডেল বিটিআইডি গঠন কৰিম বুলি যিহেতু সংকল্পবদ্ধ হৈছিলোঁ তাৰ মাজতে 3টা দল আছিলে এটা দল আজি এতিয়া ধৰ জিএছপি ইউপিপিএল আৰু বিজেপি আছে জিএছপি কেতিয়া আঁতৰি যাওঁ এনেকুৱা এটা হৈছে হয়তো তেনেকুৱা এটা পৰিৱেশ আহিছে গতিকে সেই পৰিৱেশ হোৱাৰ আগতে যিহেতু মই দূৰদৰ্শীভাৱে চিন্তা কৰিছোঁ দূৰদৰ্শী বুলি মই নিজেই অনুভৱ কৰিছোঁ আৰু BTC ইউপিপিএলৰ যিখিনি তেওঁলোকৰ আইডিঅলজি সেইখিনিৰ প্ৰতি আকৃষ্ট হৈ আমি সকলো সতীৰ্থই আজি যোগদান কৰিছোঁ আৰু বেয়া পোৱাটো ভাল পোৱাটো কথা নাই আৰু যিহেতু শৰণীয়া ডাঙৰীয়াৰ কথা কৈছে এই ক্ষেত্ৰত ন' কমেণ্ট তেওঁ যিহেতু যদি ভাল কাম কৰিছে তেওঁ উইলিংলি জিকিব আৰু যদি বেয়া কাম কৰিছে সেইটোতো তেওঁ নিশ্চয় ফলাফলটো পাব